তুমি কবা ওই অহাকালি ঘূৰাই দিম বিপ্লৱৰ অহাকালি তোমাৰ পুত্ৰৰ মৃত্যু হ'ব, কিন্তু মই তোমাক কি সহায় কৰিব লাগিব? তথাপিতো কোৱা বিপ্লৱৰ, তোমাৰ পুত্ৰক জীয়াই ৰাখিবলৈ হ'লে মই তোমাক কি সহায় কৰিম? হে দানবীৰ কৰ্ণ, হে মহাৰথী কৰ্ণ, মোৰ পুত্ৰক জীয়াই ৰাখিবলৈ হ'লে তোমাৰ সেই দেহত থকা কবচ কুণ্ডলী মাত্ৰ এবোৰৰ কাৰণে এই কথা শুনিয়ে কৰ্ণবীৰ আয়ুঠিয়া মায়াবী বিপ্লৱ
শুনি বিকৰ্ণৰ অদুখ লাগে
মই কুন্তি পাণ্ডৱ জননী কিয় আহিছ মোৰ কাষলৈ তোক উভতা নিবলৈ কলৈ আহ কলৈ পাণ্ডৱ কৈছিলে কিয় জানা বাচ্চা মই তোৰ মাতৃ স্তব্ধ হোৱা প্ৰবঞ্চনা তোমাৰ মুখৰ মুখা নাপায় এই কথা আগতেও মোক কৃষ্ণই কৈছিলে তেতিয়াও মই বিশ্বাস কৰা নাছিলো আৰু আজিও মই তোমাৰ কথা কেতিয়াও বিশ্বাস নকৰো নহয় বাচ্চা তই বিশ্বাস কৰ বাচ্চা তোৰ পিতৃ হৈছে সৰু কপলত উদ্ভাসিত হোৱা সূৰ্য দুখ নকৰিবি
নিঃসন্দেহে কোৱা মাতি নিঃসন্দেহে কোৱা মাতি তেন্তে কোন বাছা ঐ অহা কালি কোন মহাৰথী এতিয়া তুমি যোৱা এতিয়া